এজন ব্যক্তিৰ তিনিজন বন্ধু আছিল। প্ৰথমজন বন্ধুৱে সকলো সময়তে তেওঁৰ লগ নেৰিছিল। দ্বিতীয়জন বন্ধুক তেওঁ দিনটোত এবাৰ বা দুবাৰ লগ পাইছিল আৰু তৃতীয়জন বন্ধুক তেওঁ খুব কম লগ পাইছিল। এবাৰ ব্যক্তিজন বিপদত পৰিল আৰু আদালতৰ কাষ চাপিব লগা হ'ল। আদালতত তেওঁক এজন সাক্ষীৰ প্ৰয়োজন হ'ল, যিজনে তেওঁৰ হৈ সাক্ষী দিব। ব্যক্তিজন বিমূৰত পৰিল। উপায় নাপাই প্ৰথম বন্ধু, যিজন সকলো সময়তে তেওঁৰ লগত ফুৰিছিল, তেওঁৰ ওচৰলৈ গ'ল আৰু এই কামটো কৰি তেওঁক উদ্ধাৰ কৰিব লাগে বুলি ক'লে। কিন্তু বন্ধুৱে কথাষাৰ শুনিয়ে নোৱাৰোঁ বুলি ক'লে। তাৰ পাছত তেওঁ দ্বিতীয় বন্ধুৰ ওচৰলৈ গৈ সকলো ক'লে। দ্বিতীয় বন্ধু আদালতলৈ যাবৰ মান্তি হ'ল, কিন্তু এটা বিশেষ চৰ্ত ৰাখিলে যে তেওঁ কেৱল বন্ধুৰ লগত আদালতৰ দুৱাৰ মুখলৈহে যাব পাৰিব, ভিতৰলৈ নাযায়। ব্যক্তিজন দুধুৰ মুধুৰত পৰিল। উপায়ন্তৰ হৈ তেওঁ তৃতীয় বন্ধুৰ কাষ চাপিব খুজিলে, যিজনক তেওঁ খুব কমহে লগ পাইছিল। তথাপিও বিপদত পৰি তেওঁ বন্ধুৰ ওচৰ পালেগৈ। বন্ধুক লগ পাই তেওঁ ঘটা সকলো কাহিনী বিৱৰি ক'লে আৰু বন্ধুৱে বন্ধুৰ বিপদত তেওঁৰ লগত যাবৰ বাবে মান্তি হ'ল। বন্ধুসকল, কাহিনীটোত উল্লেখ কৰা আদালত হৈছে মৃত্যু আৰু তিনিওজন বন্ধু হৈছে আপোনাৰ শৰীৰ, আপোনাৰ সম্পৰ্কীয় আৰু আপোনাৰ কৰ্ম। যদি বিশ্লেষণ কৰা যায়, আপোনাৰ শৰীৰটো প্ৰতিপল আপোনাৰ লগতে থাকে। আপুনি য'ত যায় তলৈকে যায়, কিন্তু যেতিয়া মৃত্যুৰ সময় হয় ই অৱশ হৈ পৰে আৰু আপোনাৰ লগ এৰে। ঠিক তেনেকৈ আমাৰ সকলো সম্পৰ্কীয় আমি প্ৰায় লগ পাওঁ, কাষত থাকে, কিন্তু মৃত্যুৰ সময়ত আমি অকলশৰীয়া হওঁ। কিন্তু আমাৰ কৰ্মৰাজি যিবোৰ আমি জীৱন্ত অৱস্থাত কৰোঁ, সেইবোৰ আমাৰ মৃত্যুৰ পাছতো জীয়াই থাকে। গতিকে বন্ধুসকল, ভাল কৰ্মৰ ফল আমি জীৱন্ত অৱস্থাত পোৱাৰ উপৰিও মৃত্যুৰ পাছতো ই আমাক জীয়াই ৰাখে। সেয়েহে সদায় ভাল কৰ্মৰ প্ৰতি আকৃষ্ট হওক, আনক উৎসাহিত কৰক। কাহিনীটো কেনে পালে জনাব নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।